Welcome to Fino Payment Bank. আজি মই আৰম্ভ কৰিব গৈ আছো Fino Payment Bankৰ CSP কেনেকৈ ল'ব লাগে সেই বিষয়ে চাই লওক প্ৰথমতে আপুনি প্লে ষ্টৰত গৈ পেলাই ফিনোমিত্ৰা এপছ এটা ল'ব লৈ পেলাই এপছটো ডাউনলোড কৰিব এপছ ডাউনলোড কৰাৰ পিছতে আপুনি ফিনোমিত্ৰা এপছটো ওপেন কৰিব ওপেন কৰাৰ পিছতে চাব আপোনাৰ এলাও কেইটামান অপচন আহিব আহাৰ পিছতে আপুনি ইউজাৰ নেমত ইউজাৰ আইডিটো দি দিব য'ত ডিস্ট্ৰিবিউটাৰ আইডি যাক কোৱা হয় যদি আপুনি ফিনো পেমেণ্ট বেংকৰ CSP ল'ব বিচাৰে তেনেহলে মোৰ এটা নাম্বাৰ দিয়া আছে 8761888096 এটো নম্বৰত কল কৰিব পিছত কন্টিনিউ কৰাৰ পিছতে OTP আহিব OTP অহাৰ পিছতে তলতে আপুনি পাসওয়াৰ্ডটো দি দিব পাসওয়াৰ্ডটো মই দিব পাৰিম মোৰ আইডিৰ পৰা যদি ল'ব বিচাৰে কোনোবাই পাসওয়াৰ্ডটো আইডিটো মই দিম তাৰ পিছত এটো প্ৰসেছত আগুৱাই গলেই হল পিছত লগইন কৰিব এনেকৈ লগইন কৰাৰ পিছতে চাব ইয়াত এটা অপচন আহিব মোবাইল নাম্বাৰ বুলি মোবাইল নাম্বাৰ এটা অপচন আহিছে ইয়াত আপুনি মোবাইল নাম্বাৰটো দি দিব যোনে CSP ল'ব বিচাৰিছে ফিনো বেংকৰ কাৰণ ফিনো বেংক বৰ্তমান শিডিউল্ড কমাৰ্শিয়েল বেংক হৈছে ইয়াত লাখ লাখ টকা আপুনি ইনকাম কৰিব পাৰে বৰ্তমান চৰকাৰী ডিবিটিবোৰ একসেপ্ট কৰি আছে ইয়াত মোবাইল নাম্বাৰটো দি দিব দি পেলাই একাউন্ট ওপেন এটা অপচন আহিছে ডাউনলোড এপ্লিকেশন প্লিজ ওয়েট অলপ ওয়েট কৰক ঠিক আছে BC পোল একাউন্ট অপচন এটা আহিছে BC পোল একাউন্টত ক্লিক কৰি দিয়ক ইন্ডিভিজুয়াল মাৰ্চেন্ট এটো অলৰেডি সিলেক্ট থাকিব ঠিক আছে অলপ স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে BPCL অপচন আছে ইয়াত এই ৰাইট ফালে আধাৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এটো ইয়েস নহব নয়ে থাকিব EKYC তলত ক্লিক কৰি দিব ওকে EKYC ক্লিক কৰাৰ পিছতে ইন্টাৰ UID নাম্বাৰ যাক কোৱা হয় আধাৰ নাম্বাৰ মাষ্ট বি এটো লাগিব আধাৰ নাম্বাৰ আৰু পান কাৰ্ড লাগিব আধাৰ কাৰ্ড আৰু পেন কাৰ্ড CSP জনে ল'ব বিচাৰে তেওঁৰ মাষ্ট বি এটো লাগিবই আৰু ফিংগাৰপ্ৰিন্ট ডিভাইস লাগিব ঠিক আছে ডিভাইসটো কানেক্ট কৰাই লওক আগতে OTG অন কৰি ল'ব তাৰ পিছত অথেন্টিকেটত ক্লিক কৰি দিয়ক এই ওপৰত ফিংগাৰৰ সিগনেলটো আহিছে যেটো এই হেটোত ক্লিক কৰক প্লিজ ইনষ্টল দা RD সাৰ্ভিস দেখাইছে RD সাৰ্ভিসটো মোৰ মান্ত্ৰা ডিভাইসৰ RD সাৰ্ভিসটো ডাউনলোড কৰি ল'ব দিছে ফিনোমিত্ৰা এপছত গৈ পেলাই ওই লেফট সাইডত ওপৰৰ ফালে তিনিটা লাইন থাকিব তাত ক্লিক কৰি পেলাই অলপ স্ক্ৰল ডাউন কৰিলে পেয়াৰ অপচন আহিব তাত গৈ পেয়াৰ কৰি ল'ব পেয়াৰ কৰাৰ পিছতে মান্ত্ৰা মৰফো স্টাৰটেক কিবা বহুত ডিভাইস চাব তাত গৈ আপোনাৰ যোনটো ডিভাইস হেতুত যাই ল'ব গৈ পেলাই যেতিয়া পেয়াৰ অপচনত ক্লিক কৰিব এটো ডাউনলোড অটোমেটিকলি RD সাৰ্ভিসটো ইয়াত অটোমেটিক আহি গল মই এক্সট্ৰাকে লৈ লৈছো RD সাৰ্ভিসটো এলাও কৰি দিব ঠিক আছে এনেকৈ মই ক্যাপচাৰটো টেষ্ট কৰি আছো এতিয়া মোৰ ডিভাইসটো কানেক্ট হৈছে নে নাই চাবলৈ ঠিক আছে আপুনিও টেষ্ট কৰি ল'ব মোৰ ডিভাইস নট কানেক্টেড বুলি দেখাইছে মোৰ ডিভাইস এইটো ডিভাইস মান্ত্ৰা ডিভাইস আপুনিও মান্ত্ৰা ডিভাইসে ভাল বৰ্তমান কিয়নো কম দামত পাই যাব এটো আমাৰ ইয়াতো अवेलेबल আছে আপুনি যদি অৰ্ডাৰ কৰে পাই যাব সকলোবোৰ ইন সাকসেস হৈ গল ৰিকুৱেষ্ট ফৰ প্লিজ ওয়েট ফৰ এ মোমেন্ট এতিয়া ডিভাইস ইজ ৰেডি টু ইউজ এতিয়া কানেক্ট কমপ্লিট হৈছে আকৌ আমি ক্যাপচাৰ টেষ্ট কৰিম ঠিক আছে লাইটিং তাত আহি গল ডিভাইসত লাইটিং আহি গল আহাৰ পিছতে এটো আমি ফিনোমিত্ৰাত আকৌ গলো গৈ পেলাই এটো অথেন্টিকেটত ক্লিক কৰাৰ পিছত 10টা আঙুলিৰ পৰা এটা আঙুলি আপুনি দিব ফিংগাৰ যেটো ভাল খেটো দিব দিয়াৰ পিছত ভালকে ধৰি ৰাখিব অলপ চাপ দি অলপ ৰান হ'ব পিছত আপোনাৰ ফুল ইনফৰমেশনটো চাওক আহি গৈছে এনেকৈ কৰিব আপুনি মেৰিড নে সিঙ্গেল মেৰিড হলে মেৰিড দি দিব ওপৰত ইমেইল আইডি আছে ইমেইল আইডিটো দি দিব ফাদাৰ্স নেম দিব ফাদাৰ্স নেম দিয়াৰ পিছতে তলত মাদাৰ্স নেম থাকিব এই মাদাৰ্স নেমটো ফিল আপ কৰিব কৰাৰ পিছত আপুনি সেলফ এমপ্লয়মেন্ট দিব তলত এডুকেশন টু আন্ডাৰ গ্ৰেজুৱেট দি দিব ঠিক আছে তাৰ পিছত আধাৰ এড্ৰেছ সেম যদি টিকটো লগাই দিব যদি এড্ৰেছটো সেম আধাৰৰ লগত মিল আছে এড্ৰেছ টিকটো লগাই দিব ঠিক আছে তলত এৰিয়া পিন কোডটো 782426 আমাৰটো হয় আপোনাৰ যেটো হয় অটোমেটিক শো কৰিব নহলে আপুনি এৰিয়া পিন কোডটো দিব এতিয়া আপুনি সেন্টাৰ সিলেক্ট কৰিব লাগিব ব্লক দেখাব ব্লক ইয়াত সাৰ্কলটো সিলেক্ট কৰিব আপোনাৰ যেটো চক্ৰ সাৰ্কল হেটো সিলেক্ট কৰিব আৰু সেন্টাৰ নেমটো আপোনাৰ যেটো গাঁও হয় যত খুলিব বিচাৰিছে হেটো সিলেক্ট কৰি দিব আধাৰত মিল থকা হিচাপত আই হিয়াৰ বাই গিভ মাই কনসেন্ট তাত টিক লগাব আৰু তলত ব্লেজটো এনেকৈ ফিল আপ কৰি দিব ঠিক আছে ডাইৰেক্ট মেনশন কৰি দিব বস্তুটো ভালকে এনেকৈ ব্লেজ লিখি পেলাই ফুল স্টপ দি পেলাই গাঁওটো সম্পূৰ্ণ দিব পিছত পোষ্ট অফিসটো লিখি পেলাই ফুল স্টপ দি পেলাই পোষ্ট অফিসৰ নেমটো লিখি দিব ঠিক আছে তাৰ পিছত
PS টো দি দিব পুলিচ ষ্টেচন থানা পুলিচ ষ্টেচন দি পেলাই ফুল ষ্টপ দি পেলাই পুলিচ ষ্টেচন আপোনাৰ কি হয় সেইটো লিখিব লিখাৰ পিছতে এতিয়া এড্ৰেছ আপুনি ডিস্ট্ৰিক্ট নগাঁও আসাম আমাৰ এনে আপোনাৰ যোনটো ডিস্ট্ৰিক্ট দিব পাৰে নিদিলেও অসুবিধা নাই আধাৰত অলৰেডি আছে তাৰ পৰা ক্ৰেচ কৰি লৈছে তাৰ পিছত এটো ষ্টাৰ মাৰ্ক যেটো দেখাইছে এটো কম্পালসৰি আপুনি ফিল আপ কৰিব লাগিব ইয়াত এৰিয়া পিন কোডটো আকৌ দিবলৈ দিছে আপোনাৰ যেটো হয় ঠিক আছে মই মোৰটো দি দিছো তলত ব্লক আছে অপচনটো ব্লকত আপুনি ৰাইট হ্যান্ডত এই ফলে ক্লিক কৰিব আৰু আপোনাৰ সাৰ্কেলটো সিলেক্ট কৰি ল'ব চক্ৰ যেটো হয় আমাৰ কামপুৰ হয় আৰু প্লেস যেটো আমাৰ সেন্টাৰ গেৰজেপামত লৈছো এটা অথেন্টিকেট লবলৈ দিছে ক্লিক কৰিব দ আঙুঠিৰ পৰা যে কোনো এটা আঙুলি আপুনি লৈ লওক ঠিক আছে বুঢ়া আঙুলিটো লে ভাল কেটো লৈ লব পিছত ক্যাপচাৰটো হোৱাৰ পিছত সাবমিট ক্লিক কৰি দিব সাবমিট ক্লিক কৰি দিয়াৰ পিছতে চাব মান্থলি ইনকাম স্ল্যাবছ আপুনি 10 ৰ পৰা 25 দিব পাৰে 25 ৰ পৰা মই 50 দিছো দিব পাৰে ইনকাম আপোনাৰ কিমান ইনকাম এনুৱেল টাৰ্নওভাৰ যেটো আছে মই দিছো 5 to 10 লাখ আপুনি যিমান 1 to 5 লাখ দিব পাৰে মই 5 to 10 লাখ দিছো ইয়াত আদাৰ দি দিব আদাৰ আৰু ওন্ড বুলি দি দিব তলত আৰু শপ এস্টাব্লিশমেন্ট যেটো আপোনাৰ দোকানৰ ফটো এখন লাগিব আপুনি এনেকে মাৰিব ফটোটো ঠিক আছে মাৰি প্লাই ক্যাপচাৰ কৰি দিব ক্যাপচাৰটো কৰি প্লাই এই ফটোটো আপোনাৰ তলত যে কন্ডিশন ওপৰত এটা হেৰি আছে ডেইলি কাস্টমাৰ কিমান আহে আপোনাৰ মোৰ 10 ৰ পৰা 25 আছে আৰু কিমান চলপা এই মানে গুড দি প্লাই আপুনি কেশ কিমান দিব 75% দি প্লাই আপুনি ফিনো বেংকৰ এনজয় কৰে নেকি হেৰি দি প্লাই নো কৰি দিব ডু ইউ ওয়ান্ট টু ফিনো বেংক আৰু আপোনাৰ জিএসটি আছে বুলি দিব নিদিলে নাথাকিলে নিদিব আৰু আপোনাৰ গেজেট দিব আপোনাৰ এডুকেশন আৰু ইয়াত পেন কাৰ্ড নাম্বাৰটো দিব ইয়াত পেন নাম্বাৰটো দিছে দিবলৈ আপোনাৰ যেটো পেন কাৰ্ড হয় হেতু দি দিব দিয়াৰ পিছতে পেন কাৰ্ডৰ ফটোখন লৈ লব ফটোখন লোৱাত চাব তলত ফলফালে কিবা ভগা কাগজ এখন দি পেলাই ফটোটো উঠাব মোৰ এটো সিম্বলটো মই দেখাইছো মইটো দিয়া নাই তো মই আপোনালোক খালি দেখাবলৈ হে ভিডিওটো বনাইছো ঠিক আছে এনেকে বগা কাগজ দি পেলাই ভালকে ফটোটো যাতে একদম ক্লিয়াৰ হয় নহলে ৰিজেক্ট হৈ যাওয়াৰ সম্ভাৱনা আছে ঠিক আছে তলত ফটকা ডিক্লাৰেশন FATCA ডিক্লাৰেশন ফৰ্ম এটা আছে আই এম টেক্স ৰেসিডেন্ট অফ ইন্ডিয়া ইয়াত ক্লিক কৰিব আৰু তলত নমিনি ডিটেইলছটো বিচাৰি আছে নমিনি ডিটেইলছটো দি দিব ঠিক আছে নমিনি ডিটেইলছ এনেকে ফিল কৰি দি দিব আপোনাৰ মাদাৰ ফাদাৰ ব্ৰাদাৰ সিস্টাৰ যো দিব পাৰে আৰু ডেট অফ বাৰ্থটো চুজ কৰিব আৰু নমিনিৰ লগত সম্পৰ্ক কি আপোনাৰ দি দিব সম্পৰ্কটো ঠিক আছে তলত নমিনি ডিটেইলছ যদি আপোনাৰ লগত মিল আছে টিক বক্স লগাই দিব আৰু আপোনাৰ নমিনি যাক দিছে নমিনি মানে আপুনি CSP লব বিচাৰিছে আপোনাৰ 2 হুইলাৰ 3 হুইলাৰ 4 হুইলাৰ নন যদি বাইক চাই কিবা আছে দিব নহলে নাই দিব আপোনাৰ ক্যাটাগৰি কাষ্ট যেটো আছে আমাৰ জেনাৰেল কাষ্ট হয় ক্যাটাগৰি জেনাৰেল দিছো আৰ্নিং মেম্বাৰ 1 দিছো আৰু ইনকামটো আমি 90000 দিম ঠিক আছে 90000 দি দিছো আপুনি দিব পাৰে আপোনাৰ ইনকাম কিমান হয় টোটাল এনুৱেল ঠিক আছে আৰু সেলফ দিব আৰু নেক্সট কৰিব নেক্সট কৰাৰ পিছত ইয়াত 0 লগাই দিব যেটো উইডো এনজয় ক্ৰেডিট ইয়াত টিক্স লগাব আৰু তলত টিক্স লগাই দিব লগোৱাৰ পিছতে 10টা আঙুলি আহিব লেফট হ্যান্ডৰ প্ৰথমতে লেফট হ্যান্ডৰ 10টা আঙুঠি পৰা প্ৰথমটো দিব দ্বিতীয়টো দিব তৃতীয়টো দিব লেফট হ্যান্ডৰ দিব দি পেলাই এনেকে 5টা আঙুলি আপুনি দিব আৰু ৰাইট হ্যান্ডৰো 5টা আঙুলি লৈ লব এনেকে আৰু আঙুলিৰ কোৱালিটিটো 40 ৰ ওপৰত হ'ব লাগিব নহলে কিন্তু মিস্টেক কৰি দিব পিছত CSP হোৱাত কিয়নো সব ফিনো বেংক বৰ্তমান কমাৰ্শিয়াল বেংক হৈ গৈছে ইয়াত ধৰলক আঙুলিৰ যেটো 40 ডাউন হলে আপোনাৰ ৰেড আহি যাব মই এটা সিগনেল দেখাম আপোনাক সব ইয়াত সব 80 90 ৰ ওপৰত হৈছে বেছিভাগ 70 ৰ ওপৰত হৈছে 40 ৰ ওপৰত হৈছে তাকে এটো এটা সিগনেল আহিব সব ইয়াত সিগনেলটো গ্ৰীন দেখাব তাক এয়া গ্ৰীন হৈছে ভাল কোৱালিটি হৈছে ঠিক আছে তলত টিক বক্স লগাই দিব আই একসেপ্টত ক্লিক কৰি দিব ঠিক আছে নেক্সট কৰি দিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয় এই চেনেলটো বহুত ইম্পৰ্টেন্ট হয় CSP জুন সকলে লয় তেওঁলোকক ইয়াৰ পৰা ট্ৰেনিং দিয়া হয় কেনেকৈ একাউন্ট কৰিব লাগে কেনেকৈ কি সমস্যা সমাধান পাব
আৰু নেক্সট কৰাৰ পিছতে এটা OTP আহিব যেটো নাম্বাৰ প্ৰথমতে দিয়া হৈছিল যেটো নাম্বাৰত আপুনি CSP ল'ব বিচাৰে সেইটো নাম্বাৰত এটা OTP আহিব সেই OTP টো দিয়াৰ লগে লগে আপুনি চাব আমাৰ স্ক্ৰিনত দেখাই দিব এটো মোবাইলত কৰিব বিচাৰে মোবাইলত দেখাই দিব ওয়েলকাম টু ফিনো পেমেন্ট বেংক এটো OTP টো আপুনি ওপেন ইজ একাউন্ট ওপেন ইজ বুলি লিখে থাকিব চাৰিটা সংখ্যা ঠিক আছে এই চাৰিটা সংখ্যা মই দি দিছো দিয়াৰ পিছত নেক্সট কৰাৰ লগে লগে অলপ ঘূৰিব আৰু একাউন্টটো ইয়াত আহি যাব আৰু আইডি টো যেটো হেতু আপোনাৰ CSP আইডি আহিব ঠিক আছে আপুনি এটো বেলেগ এখন মোবাইল দি পেলাই ফটো মাৰিব লাগিব আপুনি এটো স্ক্ৰিনশ্বট কৰিব নোৱাৰে কিন্তু বেংকৰ সিকিউৰ বস্তু হয় আপুনি যদি CSP ল'ব বিচাৰে এটো মই নাম্বাৰটো অলৰেডি দি দিছো এটো নাম্বাৰ যোগাযোগ কৰিব 8761888096 থ্যাংক ইউ